আজি একো ক'বলৈ পৰা নাই এনে নহ'লে সি ইমান কথা কয় হেল্ল' গাইজ আমাৰ চেনেলৰ নাম হয় টনি ডান্সিং টু আপোনালোকে যদি দেখা নাই কিবা মানে ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু চব ভিডিঅ'তে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মই নতুন হয় সেইকাৰণে মোৰ কাৰণে বেছি মানে এইটো কৰিব মানে ছাপোৰ্ট কৰিব হেল্ল' গাইজ চ' আম jyoti tamang আৰু আজি আমি আহিছোঁ শিৱকুণ্ড এইটো টনি দাদা হেল্ল' আৰু এইটো প্ৰিয়ামণি আজি ছানডে হয় আৰু আজিকালি মানুহকেইটা সদায় ফাৰ্ষ্ট ছানডে চবেই আহে আৰু আমিও আজি আহিছোঁ আৰু আমি ফটোজ তুলিব আহিছিলোঁ কিন্তু তাৰপিছত আমি ফটোজ তুলিব আহোঁতে চ' আমি ভাবিলোঁ যে এটা ব্লগ শ্বুট কৰা যায় তাৰপিছত আমি এতিয়া আহিছোঁ টনি দাদাক লগ পালোঁ তাৰপিছত টনি দাদাক লগ পাই পেলাই আমি আহি গ'লোঁ তইফালে এতিয়া আমি যাওঁ আমাৰ স্পটত তাৰপিছত তাতে আমি এইমাত্ৰ ভাত খাই পেলাই আহিছোঁ ভাত খাই পেলাই আমাৰ মানে ভাগৰি গ'লোঁ পাহাৰটো উঠি পেলাই তাৰপিছত আমি মানে এতিয়া কেমেৰাটো খুব ভাৰী হয় মানে মই সৰু ছোৱালী ন তাৰপিছত মানে কেমেৰা উঠাবলৈ অলপ কষ্টটো হ'বই তাৰপিছত মই আপোনাক চব দেখাই দিওঁ এইবোৰ চব ইয়াতে আহিছে আৰু আপোনালোকে যেনে জানে যে ইয়াতে চবে আহে ডিচেম্বৰত স্পেচিয়েলি অন ছানডে চবে ইয়াতে খাবলৈ আহে আৰু আমিও আহিছোঁ মই আপোনালোকে আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব এইটো টনি দাদা আৰু আপোনালোকে আমাক মৰম কৰি দিলে আমি আপোনাক দেখাই দিওঁ ইয়াতে কোন কোন আহিছে আমি আপোনাৰ চবৰে এইবোৰ দেখাই দিম এইটো ইয়াতে চবে ভাত খাই আছে আৰু সেইকেইটা আমাৰ টিচাৰ্ছ আছিলে মই অলপ ভয় খাওঁ সিহঁতৰ পৰা সেইকাৰণে মই সিহঁতৰ ওচৰত নাযাওঁ মোৰ ভয় লাগে দাদা যাওঁ দেখিলা সেইফালে যাবা তুমি কিবা কৈ দিয়া নতুন প্ৰকাৰ হয় দেই অঁ ছাবস্ক্ৰাইব কৰি দিব ইয়াক নতুন এতিয়া আমি শিৱকুণ্ডত আছোঁ আমি মানে ইয়াতে পিকনিক চলি আছে আমি পিকনিকৰ কাৰণে আহিছোঁ আমাৰ এক্সাম আছে তেতিয়া আমি ফুৰিব আহিছোঁ আৰু এইটো প্ৰিয়ামণি হয় হাই ত' এতিয়া আমি এনেই অলপ আগলৈ যাওঁ মানে মই আগত যোৱা নাই মই আগতে এটা আহিছিলোঁ এবাৰ স্কুলৰ পৰা যেতিয়া আমাৰ লাষ্ট এক্সাম আছিলে আৰু এতিয়া মই আগলৈ যাম মানে আগত মানে কিবা আছে এতিয়া আমি আগলৈ গৈতো আছোঁ কিন্তু আমি কাকো চিনি নাপাওঁ ইয়াতে আমি জাষ্ট এনে খোজকাঢ়ি গৈ আছোঁ নাজানো কোন কি ক'ৰ পৰা আহিছে মই যে কৈছিলোঁ যে দেখাম বুলি এতিয়া মই আহি গ'লোঁ আৰু মই ভাবিছিলোঁ এইটো বহুত ভাল বস্তুবোৰ আছে কিন্তু খালি জংঘল আছে এইটো জংঘল এইফালে পাহাৰ আছে মানুহ এটা কি কৰি আছে আমি নাজানো খালি হেনো বহি পেলাই কি কৰি আছে আমি ভাল দেখা পাইছোঁ যে হেনো বহি আছে আৰু তাৰপিছত আমি আপোনাক দেখালোঁ ন যে কি আছে এতিয়া একোৱেই নাই জাষ্ট এনেফালে এতিয়া আমি আকৌ আগলৈ যাওঁ নিজৰ ৰাস্তাত ক'ত কি আছে চাই কিবা হয় আৰু গৈ আছোঁ নাজানো ঘৰলৈ পাম গৈ থাকোঁ এইফালে আমাৰ আৰু মানুহকেইটা আহিছে ৰাস কৰি আছে এইফালে 3জন মানুহ ৰাস কৰি আছে কি কৰি আছে আমি ৰাসো দেখাই দিম ক'ত এইফালে 3জন মানুহ ৰাস কৰি আছে এনেকৈ নাচি ৰাস কৰি আছে এইকেইটা ৰাস কৰি থাকক আমি গৈ থাকোঁ আৰু এতিয়া আমি গৈ থাকোঁ মই মানে
আজিলৈ মই ভিডিঅ'টো বনোৱা নাই আজি মই ফাৰ্ষ্ট টাইম বনাই আছোঁ নাজানো কি হ'ব কেনেকৈ হ'ব বাট মই তেতিয়াও বনাই আছোঁ বিকজ মই চবকে দেখা পাওঁ তো মোৰো বনাওঁ মন যায় সেইকাৰণে মই বনাই আছোঁ বেলেগ হ'ব বনাই থাকিম নাজানো মই কেতিয়া নিজৰ কেমেৰা পাম মই তেতিয়া মই আৰু বনাম আৰু মই ভাগৰি গৈছোঁ অঁ আমি দেখাই আছোঁ আমি কোনটো গাড়ী লৈ আহিছোঁ আমি কোনখন গাড়ী লৈ আহিছোঁ আমি দেখাই দিব দিয়া আমি মানে এনেকৈ ডাঙৰ গাড়ী অনা নাই এনেই মানে এটা সৰু গাড়ী আনিছোঁ আৰু এনেকুৱা মানে আমাৰ একো ইণ্টেনশ্যন আছিলে ডাঙৰ গাড়ী অনা আমি আনিছোঁ এইটো গাড়ীত মই আৰু তাই আহিছোঁ এইটো গাড়ীত আমি আহিছোঁ আৰু এইটো গাড়ীত আমি যাম তাৰপিছত ইয়াতে চবে আমাৰ যোনবোৰ আহিছিলে সেইকেইটা চবে ইয়াতে ভাত খাই আছে এইবোৰ ভাত খাই আছে এইটো সৰু দাদা সি আজি একো ক'বলৈ পৰা নাই এনে নহ'লে সি ইমান কথা কয় হেল্ল' গাইজ আমাৰ চেনেলৰ নাম হয় টনি ডান্সিং গ্ৰুপ আপোনালোকে যদি দেখা নাই কিবা মানে ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু চব ভিডিঅ'তে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মই নতুন হয় সেইকাৰণে মোৰ কাৰণে বেছি মানে মোৰ কাৰণে বেছি মানে এইটো কৰিব মানে ছাপোৰ্ট কৰিব যাতে মানে মই মানে জল্দি আগত যাওঁ তাৰপিছত মানে মই ডাঙৰ ব্লগাৰ বনিবলৈ তাৰপিছত মই মুম্বাই যাওঁ তাৰপিছত মুম্বাই গৈ পেলাই মোৰ বহুত কাম আছে মানে অঁ দেখো मैं इतना पसीना हो गई हूँ इतना गर्मी लग रहा है খতম হৈ গ'ল খাই অলপমান বাচি আছে আৰু এতিয়া অলপমান মই মানে ন এতিয়া মিঠা পান খাইছোঁ মই মিঠা পান খাইছোঁ আৰু প্ৰিয়ামণি গ'ল মানে তাই যোৱা নাই তাই ক'ৰবাত ওলাই গৈছে আৰু মই এতিয়া মিঠা পান খাই আছোঁ মই মানে গৈ আছিলোঁ এইফালে তাৰপিছত মোৰ দেহা পাই উঠা মোৰ খাব মন গ'ল মানে মই ইমানেই থৈছিলে মই হা বাইক নহয় অঁ এইটো তাকে লাগিব অঁ আৰু এতিয়া আমি প্ৰিয়ামণিৰ মাহীক দেখা পালোঁ এতিয়া আমি এৰি আহিলা অকলে গৈছে নেকি এইফালে ভয় লাগে না ভাচিবা সেইদিনাও গৈছোঁ আৰু এতিয়া আমি গৈ আছোঁ নাজানো ক'ত কিন্তু গৈ আছোঁ আৰু মই মিঠা পান খাইছোঁ ন আৰু এতিয়া আমি গৈ থাকোঁ আৰু ইয়াতে চবে বহুত নাচি আছে সিহঁতৰ বহুত মানে ফূৰ্তি হৈছে কিয় ফূৰ্তি হৈছে মই নাজানো কিন্তু মানে বহুত নাচি আছে আৰু বহুত বেছিয়ে নাচি আছে আমি নাচিব নাপালোঁ এবাৰ গানে নাই আমি গমেই নাপাওঁ ভাবিলোঁ আনিব বুলি নানিলে এতিয়া আমি গৈ থাকোঁ অঁ এতিয়া চবত যাবলৈ ওলাইছে আমি এতিয়া যামেই আৰু বেছি দেৰি ৰখিবলৈও কিনো কৰি ইয়াতে একো নাই যাওঁ আৰু এতিয়া চাই যাওঁ আমি ইয়াৰ পৰা বেছি দূৰত নাথাকোঁ তো আমাৰ একো বেছি চিন্তা নাই ইয়াতে মানুহকেইটা নাচি আছে চবে ইয়াতে বহুত মানুহ আহিছে বাৰু চবে বস্তুবোৰ সামৰিব ধৰিছে কিন্তু যাব আমিও যাম এতিয়া নাম ক'ব লাগে আৰু এতিয়া আমি যাম তাৰপিছত এতিয়া আমি যাম তাৰপিছত আৰু এতিয়া আমি ঘৰ থেংক ইউ ফৰ ৱাচিং